যোৱাকালি সন্ধিয়া মাহঁতৰ ঘৰত আহিলোঁ, আহি কৰি লৈ পেলাই সেনেকৈ ৰাতি গ'ল আৰু ৰাতিপুৱাই উঠিলোঁ, উঠি কৰি ধুনীয়াকৈ মুখ হাতকেইটা ধুই ল'লোঁ, ধুই লৈ পেলাই চুলিকেইডাল বান্ধি আছিলোঁ আৰু দেখিছেনে চুলি বান্ধি থাকোঁতে ছাগলী পোৱালিটো যে কি কৰিছে, ছাগলী পোৱালিটো নহয় বহুত খেলি থাকে মোৰ লগত। মানে আজি ফিচাৰীতে মানে মাছ ধৰিছিলে, মাছটো দেখুৱাই আছোঁ বলক। আৰু এইফালে দেখিছেনে ফিচাৰীতে মাছ মাৰিছিল আৰু পাপাই একদম ধুনীয়াকৈ ডাঙৰ মাছ এটা লৈ আহিছে খাবৰ কাৰণে। এই মাছটো চিনি পাইছেনে? নামটো কি হয় জনাবচোন। মই বাৰু জানো মাছটো, আপোনালোকক সুধিছোঁ নামটো কি হয় জনাবচোন কমেণ্ট কৰি পেলাই। আৰু এইফালে মাছৰ লগত লাগি থাকোঁতে আগফালে কি হ'ল গম পায়নে? মই যে অথনি কৈছিলোঁ ছাগলীটোৱে গৈ পেলাই দেখিছেনে এই গছজোপা ইমান ধুনীয়াকৈ ফুল লাগি আছিলে, গছজোপা মানে ছিঙি পেলাই ঠালটো তললৈ ওলমি আছে। আৰু এই ফুলপাহ কি হয় নামটো জানেনে? কোনোবাই জানে যদি কমেণ্ট এটা কৰি জনাই দিব। আৰু এইফালে একদম এইকেইদিন বৰষুণৰ কাৰণে মানে দেখিছেনে ফুলখিনি ধুনীয়াকৈ লাগিছে। এইফালে নয়নতৰা ফুল হয় এজোপা, ধুনীয়া লাগিছে ফুলকেইপা দেখি, বৰষুণৰ পানীও পৰি আছে। আৰু এইফালে এইখিনি ফুলখিনি অৱশ্যে মা আৰু ভণ্টিহঁতে ৰুই ধুনীয়াকৈ ডাঙৰ দীঘল কৰিছে ফুলখিনি। আৰু আনফালে এজোপা হৈছে গিলাচ ফুল, আমি গিলাচ ফুল বুলিয়ে কওঁ সাধাৰণতে, আপোনালোকে কি বুলি কয় বাৰু? আৰু এইজোপা খুব প্ৰায় ডাঙৰেই হৈছে গছজোপা দেখিছেনে? আৰু এইফালে ধুনীয়াকৈ গা পা ধুই আহিলোঁ, অহাৰ পিছত ভণ্টিয়ে মোলৈ মেগী বনাই থৈছিলে আৰু এই মেগীখিনি ধুনীয়াকৈ খাই ল'লোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।